He have completed science graduation BSc and studying D.Pharm right now. Along with studies, he is very interested in literature. He loves reading and poetry. He have attended a program in poem in different places. ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক এও নগাঁৱৰ জুৰিয়াৰ মতিউৰ ৰহমান জুৰিয়াৰ মতিউৰ ৰহমান নামৰ উদীয়মান যুৱকজনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্য বঁটা লাভ কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যোৱা দেওবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা সমতা সাহিত্য একাডেমীৰ বিশেষ বঁটা বিতৰণী অনুষ্ঠানত ভাৰতৰ আন আন ৰাজ্যৰ কবি সাহিত্যিকৰ লগতে নগাঁৱৰ উদীয়মান কবি মতিউৰ ৰহমানকো তেওঁৰ সপোনৰ সুৰভি নামৰ কবিতাৰ সংকলনৰ বাবে ৰবীন্দ্ৰনাথ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে উল্লেখযোগ্য যে সমতা সাহিত্য একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে 1954 চনৰ পৰাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদীয়মান কবি সাহিত্যিকসকলক ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে মতিউৰৰ এনে সফলতাৰ বাবে এতিয়া উৎফুল্লিত জুৰিয়াবাসী জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট আছাম লাইভ